মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ বাবে আহি গৈছে নিৰ্দেশনা জাৰি কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা লিখিত নিৰ্দেশনাৰ জৰিয়তে জনোৱা হৈছে পৰীক্ষাৰ্থীৰ সমান্তৰালভাৱে অঞ্চলবাসীক পৰীক্ষা হলত প্ৰাৰ্থী নিব নোৱাৰিব কোনো মোবাইল ফোন ক্যালকুলেটৰ ইলেক্ট্ৰনিক ডিভাইস পৰীক্ষাৰ্থীৰ বাহিৰে কোনো অচিনাকি লোক কোনো কাৰণত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ চৌহদত আৰু ইয়াৰ উপৰিও পৰীক্ষাৰ্থীসকলে মনত ৰাখক এতিয়া যেহেতু পৰীক্ষাৰ্থীসকলৰ প্ৰায় সমূহ ল'ৰা ছোৱালীৰ বদ অভ্যাস আছে তেওঁলোকে হাতত মোবাইল লৈ ফুৰে কিন্তু কোনো কাৰণত তেওঁৰ পকেটত থকা মোবাইলটো লৈ পৰীক্ষা হলত প্ৰৱেশ কৰিব নোৱাৰিব যদি পৰীক্ষা হলত মোবাইল ক্যালকুলেটৰ বা অন্যান্য ইলেক্ট্ৰনিক ডিভাইস লৈ হুমাই প্ৰৱেশ কৰে যদি ধৰা পৰে তেনেহলে কিন্তু কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব পৰীক্ষা নিয়ন্ত্ৰকসকলৰ ক্ষেত্ৰতো এতিয়া এই নিৰ্দেশনা দিয়া হৈছে পৰীক্ষা নিয়ন্ত্ৰকেও কোনো কাৰণত হাতত মোবাইল লৈ এতিয়া পৰীক্ষা হল প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া যেহেতু পৰীক্ষা মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰাৰ পূৰ্বে শিক্ষা বিভাগৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছিল যে সকলো ফালে এতিয়া সিসিটিভি কেমেৰা সংস্থাপন কৰা থাকিব মেট্ৰিক পৰীক্ষা য'ত অনুষ্ঠিত হ'ব পৰীক্ষা কেন্দ্ৰত পৰীক্ষা হলত চাৰিওফালে এতিয়া সিসিটিভি কেমেৰা সংস্থাপন কৰা থাকিব গতিকে কোনো কাৰণত চকুত ধুলি দি প্ৰশাসনৰ চকুত ধুলি দি কোনো কাৰণত পৰীক্ষা হলত মোবাইল বা অন্যান্য ইলেক্ট্ৰনিক ডিভাইস লৈ প্ৰৱেশ কৰিব নোৱাৰিব শিক্ষাৰ্থীয়ে হওক বা পৰীক্ষা নিয়ন্ত্ৰণেই হওক নিয়ন্ত্ৰকেই হওক আৰু ইয়াৰ উপৰি প্ৰথমবাৰলৈ যেটো প্ৰশাসনৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোত নজৰ দিয়া হ'ব গতিকে প্ৰতিগৰাকী লোকে এতিয়া সাৱধান হওক পৰীক্ষাৰ্থীসকল সাৱধান হওক অভিভাৱকসকল সাৱধান হওক মোবাইল ফোন ক্যালকুলেটৰ লৈ কোনো কাৰণত আপুনি প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলত বা অন্যান্য ইলেক্ট্ৰনিক ডিভাইস হাতত লৈ আপুনি পৰীক্ষা হলত প্ৰৱেশ কৰিব নোৱাৰিব আৰু পৰীক্ষা হলৰ ভিতৰত নিজৰ যিসকল কৰ্মচাৰী ব্যস্ত হৈ আছে কৰ্মৰত হৈ আছে তেওঁলোকক বাদ দি অন্য কোনো লোকে সোমাব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব পৰীক্ষা কেন্দ্ৰৰ আখে-পাখে যেহেতু অভিভাৱক বা অন্য লোকে আড্ডা মাৰি থকা দেখিবলৈ পোৱা যায় পৰীক্ষাৰ সময়ছোৱাত কিন্তু এতিয়া নহব পৰীক্ষা হলৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জনতকৈ অধিক লোক কোনো কাৰণত একত্ৰিত হ'ব নোৱাৰিব আৰু যি সময়ছোৱাত পৰীক্ষা চলি থাকিব নিখাৰ ভাগতো কোনো ধৰণৰ লাউড স্পিকাৰ বজাব নোৱাৰিব ডিজে বজাই থাকিব নোৱাৰিব যিমানেই ডাঙৰ পাৰ্টি এৰেঞ্জ নকৰক কিয় লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজনৈতিক দলসমূহে মনত ৰাখিব লাগিব এই কথা যে তেওঁলোকে যিমান ডাঙৰ অনুষ্ঠান আয়োজন নকৰক কিয় প্ৰাক নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ চলি থাকিলেও তেওঁলোকে কিন্তু লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব মেট্ৰিক পৰীক্ষাৰ সময়ছোৱাত নিখাৰ ভাগতো আৰু পৰীক্ষা চলি থকাৰ সময়ছোৱাতো পৰীক্ষাৰ্থীয়ে মনত ৰাখক পৰীক্ষা গৃহৰ ভিতৰলৈ কোনো কাৰণত বেগ লৈ তেওঁলোক প্ৰৱেশ কৰিব নোৱাৰিব মাত্ৰ হাতত তেওঁলোক পেইনটো লৈ প্ৰৱেশ কৰিব লাগিব যিখন হাৰ্ডবোৰ্ড থাকে হাৰ্ডবোৰ্ড লৈ সোমাব লাগিব বা অন্যান্য যদি স্কেল পেন্সিল এনে ধৰণৰ সামগ্ৰী থাকে য'ত তেওঁলোকৰ শিক্ষাৰ বাবে বা পৰীক্ষাৰ সময়ত প্ৰয়োজন হ'ব অত্যাৱশ্যকীয় সামগ্ৰী কেইটাৰ বাহিৰে অন্য কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব জিলা দণ্ডাধীশৰ তৰফৰ পৰা ইতিমধ্যে 163 ধাৰা জাৰি কৰি এই নিৰ্দেশনা দিয়া হৈছে আৰু এই সমূহ নিৰ্দেশনা যদি নামানে তেনেহলে কিন্তু কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব যদি পৰীক্ষাৰ্থীয়ে নিয়ম উলংঘা কৰে তেনেহলে পৰীক্ষাৰ্থীৰ বিৰুদ্ধে লোৱা হ'ব একচন যদি অভিভাৱকে নিয়ম উলংঘা কৰে অভিভাৱকৰ বিৰুদ্ধে লোৱা হ'ব একচন আৰু অন্য লোকে অৰ্থাৎ পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে যদি গান বাজনা বজাই নৃত্য গীত কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে দিনে নিশাই তেনেহলে লগে লগে লোৱা হ'ব একচন আৰু লিখিত নিৰ্দেশনাত এই কথা উল্লেখ আছে আৰু সমান্তৰালভাৱে কোনো ধৰণৰ লাউড স্পিকাৰ ডিজে আদি বজাব নোৱাৰিব পৰীক্ষা কেন্দ্ৰ থকা এই অঞ্চলসমূহত কোনো বেগ কিতাপ বহি আদি নিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো থৈ যাব লাগিব বাহিৰত নিখাৰ ভাগত আৰু পৰীক্ষাৰ সময়ছোৱাত লাউড স্পিকাৰ ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষিদ্ধ অৰ্থাৎ দিনে নিশাই নিষিদ্ধ নিখাৰ ভাগতো নিষিদ্ধ হয় আৰু পৰীক্ষা চলি থকাৰ সময়তো নোৱাৰিব আগতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এইসমূহ নিৰ্দেশনা প্ৰতিগৰাকী লোকে পালন কৰিব লাগিব কেৱল পৰীক্ষাৰ্থীয়ে নহয় সকলো লোকে পালন কৰিব লাগিব 10 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে বাহাল থাকিব যিহেতু এই নিৰ্দেশনা গতিকে সকলো লোকে এই নিয়ম পালন কৰিবলৈ এতিয়া সাজু হওক আমি পুনৰ জনাইছো 10 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা মেট্ৰিক পৰীক্ষাক লৈ ৰাজ্যত এতিয়া শিক্ষাৰ্থীসকল মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকল সাজু হৈ পৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে অভিভাৱকসকলৰ মনতো দেখিবলৈ পোৱা গৈছে যথেষ্ট ব্যস্ততা তেওঁলোকে ব্যস্ত হৈ পৰিছে নিজৰ শিক্ষাৰ্থীক লৈ আৰু তেনে অৱস্থাত এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা
শিক্ষা বিভাগৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা ধৰি দিয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে নামি পৰিছে এই অভিযানত 163 ধাৰা জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলাতে মেট্ৰিক পৰীক্ষাক লৈ 163 ধাৰা জাৰি কৰা হৈছে ৰাজ্যৰ উজনি নামনি সামৰি প্ৰতিখন জিলাতে এই নিৰ্দেশনা জাৰি কৰা হৈছে পৰীক্ষাৰ সময়ত কোনো কাৰণত লাউড স্পিকাৰ ডিজে আদি বজাব নোৱাৰিব বিবাহ অভ্যৰ্থনা অনুষ্ঠানেই হওক জন্মদিনৰ পাৰ্টিয়ে হওক বা অন্যান্য পাৰ্টি বা অন্যান্য যিকোনো অনুষ্ঠানেই হওক কোনো কাৰণত এই সময়ছোৱাত পৰীক্ষাৰ সময়ছোৱাত কোনো কাৰণত লাউড স্পিকাৰ বা ডিজে বজাব নোৱাৰিব বৰ্তমান যেহেতু নিৰ্বাচন প্ৰাক নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাজ্যত গতিকে এই সময়ছোৱাত ৰাজনৈতিক দলসমূহ কিন্তু সাৱধান হ'ব লাগিব তেওঁলোকে যি অনুষ্ঠানে আয়োজন নকৰক কিয় লাউড স্পিকাৰ ল'ব নোৱাৰিব তেওঁলোকে কোনো ধৰণৰ ডিজে বজাব নোৱাৰিব নাচ গান কোনো কাৰণত নচলিব এতিয়া তেওঁলোকৰ যদি অনুষ্ঠান আছে তেনেহ'লে কোনো কাৰণত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰাকৈ ৰাজনৈতিক দলসমূহেও অনুষ্ঠান শেষ কৰিব লাগিব ঘৰা ঘূৰি যাব লাগিব প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে 163 ধাৰা জাৰি কৰি এইসমূহ নিৰ্দেশনা দিয়া হৈছে